ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট গুৱাহাটীৰ এয়াৰপোৰ্টতকৈ দুগুণ তিনিগুণ ভাল বুলি ক'লে ভুল কৰা নহ'ব। ত্ৰিপুৰাত যিমানখিনি ৰেলৱে লাইন নেটৱৰ্ক হৈছে, ৰাজধানী কেতিয়াও ত্ৰিপুৰাত যোৱা নাছিল, ত্ৰিপুৰালৈকে ৰাজধানী। ত্ৰিপুৰাত ইমান নেশ্যনেল হাইৱেৰ কাম হৈছে বুজিব নোৱাৰি, আৰু ইণ্টাৰনেট বেণ্ডউইথ বাংলাদেশৰ পৰা টানি আনি ত্ৰিপুৰাত আজি নৰ্থ ইষ্টৰ বেষ্ট ইণ্টাৰনেট পোৱা যায়। অৰ্থাৎ মোদী ডাঙৰীয়াই কোৱা প্ৰত্যেকটো কথা তেখেতে কাৰ্যত পৰিণত কৰে। আৰু যোৱা মুখ্যমন্ত্ৰী হোৱাৰ পিছত, মোদী ডাঙৰীয়াক লগ পোৱাৰ পিছত মোৰ ধাৰণা হৈছে যে অসমৰ বিষয়ে আমি যিমান নাজানো কৰবাত মোদী ডাঙৰীয়াই সিমান বিষয়ে জানে। আজি মোদী ডাঙৰীয়াই গোপীনাথ বৰদলৈৰ বিষয়ে, লাচিত বৰফুকনৰ বিষয়ে, ভূপেন হাজৰিকাৰ বিষয়ে যিমান কথা ক'ব পাৰে, আমাৰো হয়তো সিমান একেলগে একত্ৰিত কৰি আমি ক'ব নোৱাৰোঁ। অসমীয়া গামোচাখন তেখেতে ক'ৰ পৰা ক'লৈকে লৈ গ'ল। যোৱাকালিও আমি তাতে বহি থাকোঁতে সকলোৱে এইটোৱে আলোচনা কৰিছে যে মোদীজীয়ে গামোচাখন নেৰে। আমি অসমীয়া মানুহ গামোচা কিমান পিন্ধো বাহিৰত মই ক'ব নোৱাৰোঁ, কিন্তু মোদীজীয়ে মাইচুৰত যোগা দিৱস হৈছে, ডিঙিত তেওঁৰ গামোচাখন থাকিব। এয়া হৈছে নৰেন্দ্ৰ মোদী। গোপীনাথ বৰদলৈক যদি ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীয়ে প্ৰদান কৰিলে, ভূপেন হাজৰিকাক ভাৰত ৰত্ন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰদান কৰিলে। আজি কোনদিনা অসমৰ মানুহে ভাবিছিল যে দুলীয়াজান ডিগবৈৰ পৰা তেল আনিম, আমাৰ ৰিফাইনেৰী চলিব। উৰিষ্যাৰ পাৰাদ্বীপৰ পৰা 70,000 কোটি টকা, 80,000 কোটি টকা খৰচ কৰি অসমৰ নুমলীগড়লৈ তেল আহিব, কোন অসমীয়া মানুহে কেতিয়াবা কল্পনা কৰিছিল? আৰু প্ৰত্যেকটো কথাতে যিদিনাখন ডিসইনভেষ্টমেণ্টৰ কথা ওলাইছিল নুমলীগড় ৰিফাইনেৰীৰ বিষয়ে, তেওঁক মাত্ৰ এবাৰ কোৱা হৈছিল যে নুমলীগড় ৰিফাইনেৰী আছাম একৰ্ড মতে সৃষ্টি হৈছিল। 1 মিনিটতে যে অইল ইণ্ডিয়াই তাক ল'ব, তাক ব্যক্তিগতভাৱে আমি কাকো নিদিওঁ। ডিচিশ্যন লওঁতে সময় নালাগে। কোকৰাঝাৰত গৈ, কাৰ্বি আলঙত গৈ অসমৰ মানুহৰ লগত কেইদিনমান আগত তেখেতে কাৰ্বি আলঙলৈকে আহিছিল। মই তেখেতক কৈছিলোঁ যে মোদীজী सारे ट्रूप है, आपको थोड़ा सा अभिवादन करेगा और हम निकल जाएगा। কিন্তু তেখেতে আচ্ছা বুলি কৈ মোক কৈ তেওঁ গাড়ীৰ পৰা নামিলে। কুকি, বেংগলী, অসমীয়া, গোৰ্খা, কাৰ্বি, ডিমাচা প্ৰত্যেকটো ডান্স গ্ৰুপৰ লগত কথা পাতি 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 ফটো উঠি উঠি হি টুকছ 20 মিনিটছ সেই জেগাখনৰ পৰা ষ্টেজলৈকে যাওঁতে। একেলগে বিটিচি একৰ্ডৰ দিনাখনো প্ৰত্যেকটো কমিউনিটিৰ লগত কথা পাতি নাচ গান চাইহে তেওঁ আগুৱাই গৈছিল। ৰহাত প্ৰধানমন্ত্ৰী 2014 চনৰ ইলেকশ্যন মিটিং এখনত মই আছিলোঁ। মোক কৈছিল হিমন্ত হামনে আসাম কা সাৰা জিলা ভ্ৰমণ কৰ চুকা। তেওঁ প্ৰত্যেকখন জিলাৰ বিষয়ে জানে। অসমৰ কোনো এখন জিলা নাই যিখন জিলাত নৰেন্দ্ৰ মোদীজী যোৱা নাছিলে। গতিকে তেনে এগৰাকী ব্যক্তি ভাৰতবৰ্ষ ক'ৰ পৰা ক'ত লৈ গ'ল। আগতে কথা আছিলে যে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আহিব, ভাৰতৰ পাৰ্লিয়ামেণ্টত গুলিয়াব, মুম্বাইত গুলিয়াব, আমি ইনকুৱাৰী কমিটি কৰিম, তদন্ত কৰিম, জুডিচিয়েল কমিশ্যন কৰিম। মোদী ডাঙৰীয়াই পৰিভাষা বদলাই দিলে, তুমি যদি ভাৰতৰ ভিতৰলৈ আহা, ময়ো পাকিস্তানৰ ভিতৰলৈ গৈ বোমাই মাৰিম, বেলেগ মই নামাৰোঁ। এই পৰিৱেশত আজি সন্ত্ৰাসবাদৰ পৰা ভাৰত এক প্ৰকাৰ মুক্ত হৈ পৰিল। আৰু তাতকৈ ডাঙৰ কথা, কোনোবাই যদি অযোধ্যাৰ ৰাম মন্দিৰত যায়, কোনোবাই যদি বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰলৈ যায়, ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি থকা তেওঁৰ অপূৰ্ব আস্থা আৰু নিদৰ্শনৰ জল জল পট পট প্ৰমাণ আমাৰ সন্মুখত আহি পৰে। কেইদিনমান আগতে বাৰাণসীত যোৱাৰ মোৰ সৌভাগ্য হৈছিলে। সাগৰৰ লগত কাশী বিশ্বনাথ, আমি কল্পনা কৰিব নোৱাৰোঁ কি ধৰণে সংলগ্ন কৰি তাক অপূৰ্বভাৱে তেওঁ উপস্থাপন কৰিল। আৰু অযোধ্যাত যি সাগৰৰ লগত সংস্কৃতিক মোদী ডাঙৰীয়াই এক নতুন উচ্চতালৈ লৈ গ'ল। স্বামী বিবেকানন্দই ভাৰতবৰ্ষক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে কাম কৰিছিল, আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সেই স্বামী বিবেকানন্দৰ প্ৰেৰণাৰে উদ্বুদ্ধ হৈ আজি ভাৰতক বিশ্বগুৰুৰ আসনলৈ লৈ গৈছে
আজি ভাৰতবৰ্ষই এক নতুন প্ৰতিষ্ঠা লাভ কৰিছে কল্পনা কৰিব পৰা নাছিল যে কেতিয়াবা জল জীৱন মিছন আৰম্ভ হ'ব স্বচ্ছ ভাৰতৰ দৰে কাম হ'ব ঘৰে ঘৰে ইলেক্ট্ৰিচিটি যাব চৰকাৰে কাম কৰিছিল কিন্তু কামৰ জৰিয়তে যে সেচুৰেশন আনিব পাৰি সেই কথা কোনেও কল্পনা কৰিব পৰা নাছিল প্ৰতিজন মানুহৰ ঘৰলৈ পানী যাওক প্ৰতিখন গাঁৱলৈ ইলেক্ট্ৰিচিটি যাওক আগৰ চৰকাৰেও কাম কৰিছিল বোলে দুটা সমষ্টিলৈ ইলেক্ট্ৰিচিটি যাব 10,000 মানুহে ঘৰ পাব 1,000 মানুহে ইলেক্ট্ৰিচিটি পাব কিন্তু প্ৰতিজনেই বিদ্যুৎ পাব লাগিব প্ৰতিজনেই স্বচ্ছ ভাৰতৰ অধীনত শৌচালয় পাব লাগিব প্ৰতিজনৰ ঘৰতে পানী হ'ব লাগিব প্ৰতিজনৰ ঘৰতে পকী ঘৰ হ'ব লাগিব এই সেচুৰেশন মডেলত কাম কৰা প্ৰধানমন্ত্ৰী ভাৰতে কেতিয়াও দেখা নাছিল আজি এই মোদী এট 20 আমাৰ ৰাজ্যত উদ্বোধন কৰাৰ সময়ত কৃতজ্ঞ অসম আৰু উত্তৰ পূববাসীয়ে পুনৰ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছো আৰু আমি সকলোৱে কামনা কৰিছো যে মোদী ডাঙৰীয়াক পৰমাত্মাই পৰমায়ু প্ৰদান কৰক আৰু ভাৰতবৰ্ষক তেখেতে নেতৃত্ব দিয়ক আমাৰ 5,000 বছৰীয়া সভ্যতা সংস্কৃতিক পুনৰ এবাৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰক সেই আশাৰে এই অম্বুবাচী চলি থকাৰ এই পবিত্ৰ পুণ্য সময়ত আমি সকলোৱে মোদী ডাঙৰীয়াৰ পৰমাত্মাৰ বাবে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত আশীৰ্বাদ বিচাৰি আমি সকলোৱে এই পুথিখনৰ অসমত প্ৰকাশ কৰাৰ বাবে ৰূপা পাব্লিকেশ্যনক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ Thank you, sir, for your awe-inspiring words. Assam, under your astute leadership, is truly poised to attain greater heights, reflective of the vision of Honorable Prime Minister of India, Shri Narendra Modi ji, and mirroring the dreams and aspirations of the youth of the state. We are obliged to the Honorable Chief Minister of Assam, Dr. Himanta Biswa Sarma, for being extremely considerate in taking out time from his busy schedule to grace today's event. We would also like to thank Sri Bhobes Kolita, our distinguished guests, Srimati P.V. Sindhu and Sri Pradeep Gupta, for being a part of this event. আজিৰ অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী মহোদয় ডক্টৰ ইলিয়াছ আলী অংগৰাগ পাপন মহন্ত লাভলীনা বৰগোহাঁই হিমা দাস অম্লান বৰগোহাঁই আৰু মঞ্চৰ সন্মুখত বহি থকা আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ We would also like to express our gratitude to the members of the media and all those who have worked tirelessly to make this event a grand success. Thank you all once again. আজিৰ অনুষ্ঠানৰ ইমানতে সামৰণি পৰিছে আপোনালোকক জনাওঁ যে সকলোৰে বাবে বাহিৰত লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে গতিকে সকলোকে ভাগ ল'বলৈ আমি অনুৰোধ জনাইছোঁ